বৰষুণে পালে সেইটো নলতে ৰৈ দিলোঁ তাকে কি হয় চাওঁ আজি শ্বুটিং হয় বা কি নহয় আগলৈ ভিডিঅ'টো চাই থাকক স্কিপ নকৰাকৈ বন্ধু কিবা ক'ব নেকি বন্ধু মানে কি একেলগে দুটা আহি আছোঁ হয় একেলগে কাম কৰি আছোঁ আগৰ পৰা একেলগে কাম কৰিব আহি আছোঁ আজি গৈ আছোঁ সাগৰ দা এটা নতুন কামত হয় চাওঁ কি হয় বৰষুণে একেবাৰে গতি নাইকিয়া কৰি চাক গোটেই কিনো যাব নোৱাৰা হৈ গ'লো বৰষুণৰ কাৰণে আমি এতিয়া নদীত ৰ'বলগীয়া হৈছে অকণমান সময় পাছত চাওঁ বৰষুণটো কমিলে লাহে লাহে গৈ থাকোঁ চকুটো লাহে লাহে কমা যেন লাগিছে আৰু আমি দুটা এতিয়া বাইকত বহিছোঁ চাওঁ আগলৈ আগবাঢ়ি যাওঁ আকৌ বাটতে পায় নেকি বৰষুণে কি হয় চাই আকৌ বহিম অঁ পালে আকৌ বহিম বৰষুণে উপায় নাই আৰু বৰষুণ পৰি আছে ন এইটো পুতুককৈ কি হয় শ্বুটিংটো হয় নহয় আশা নাই তথাপিতো আহি আছোঁ কি হয় চাই লওঁ আগতে বৰষুণ পৰিয়ে আছে আমি আৰু বৰষুণ নেওচি আগবাঢ়ি আহি আছোঁ কি হয় চাই থাকক আপোনালোকেও ফাইনেলি আমি এতিয়া শ্বুটিঙত আহিছোঁ কিন্তু এতিয়ালৈকে শ্বুটিং একো আৰম্ভই হোৱা নাই বৰষুণটো আহি আছে হয় নে নহয় আশাহীন তথাপিতো কিবা এটা কৰিব সেইটো মানে বিশ্বাস আছে নে কি সুভাষ যদি নহয় ছাতি লৈ কিনে কৰিম নহ'লে ছাতি লৈ শ্বটো পাই যাম আৰু ছাতিকেইটা দি এটা শ্বটো হৈ যাব ধুনীয়া লাগিব বৰষুণৰ বতৰত শ্বুটিং কৰা মজাটোৱে বেলেগ মুঠাত শ্বুটিং হ'বই লাগে বহুত দিন শ্বুটিং বহুতবাৰ শ্বুটিং কৰিলোঁ কিন্তু মানে ছাতি ন ছাতি লৈ বৰষুণ ছাতি লোৱা নাই মানে বৰষুণ দি থকা অৱস্থাত ছাতি লৈ কিনে এইটো নতুন ট্ৰেইন আহিব আৰু অন দ্য স্পটত মানে ডুপ্লিকেট কৰি কিনে পানী দি কিনে কৰে আমি ডাইৰেক্ট ছাতি লৈ কিনে কৰিম ঠিক আছে আমি এতিয়া দোকানত আহিছোঁ কিবা এটা খাই লওঁ চাওঁ সুভাষে কি খায় আমিও আহিছোঁ আলু ভুজিয়া তাকে চাই থাকক শেষলৈকে ভিডিঅ'টো কি হয় আৰু আগলৈ আগবাঢ়ি গৈ থাকোঁ ভগৱানৰ কৃপাত আজি আমাৰ শ্বুটিঙৰ প্ৰথম শ্বট চলি আছে চাই থাকক ভিডিঅ'টো আৰু ভাল ভাল শ্বট দেখাই গৈ থাকিম আপোনালোকক ভাল পাব আপোনালোকেও আপোনাৰ গাৰ্লফ্ৰেণ্ডে কেতিয়াবা কেপি খাবলৈ লয় আপুনিতো আগতে মোৰ পৰা টিপি নিনিয়ে গাৰ্লফ্ৰেণ্ডক দি থাকে দোকানৰ খুৱাই খুৱাই তাই মোক এতিয়া লাষ্টত টুপি দি থৈ গুচি গ'ল তাৰমানে আপুনি দি দিব নি গ'ল দিদি মানে দেৱ দাস ঐ চাবলৈ নোপোৱাৰ তাত KS চিনি পাওঁ KS মানে কান্তলীয়া চৰ নল'লে নলওঁ বুলি ক'ব কি আকৌ এইবিলাক ফটো আমি টিপিলক আমি এতিয়া কানদা কেঁচা বাদাম গান বনাওঁ শ্বুটিঙত উপস্থিত হৈ আছোঁ গানটো এতিয়া বৰ্তমান চলি আছে প্ৰথমতে ৰাতিপুৱা ভবা নাছিলোঁ যে শ্বুটিং এটা হ'ব বৰষুণ পৰি আছিলে এতিয়া বৰ্তমান বতৰটো ধুনীয়া হৈছে শ্বুটিং আৰম্ভ হৈ আছে কানদা কিবা ক'ব মই ক'ম মানে কি আৰু আপোনালোকে আশীৰ্বাদ কৰক বতৰো ভাল হওক গানটো আদৰি লওক ৰাইজে সেইখিনি জিমিহঁতো আহিছে চব মিলিজুলি আমি ধুনীয়াকৈ কাম কৰি আছোঁ কেঁচা বাদাম নামটো অকণমান এবাৰ বেলেগকৈ ভাবিছোঁ তাকে কি হয় নাজানো গানটো অকণমান বেলেগ এটা পাবও চাগে গতিকে সুন্দৰকৈ যাতে আগবাঢ়ি যায় সেইখিনিয়ে কথা আৰু ধন্যবাদ চাই থাকক এয়া গগন দা আৰু লগতে এইফালে আহা ক'ত গ'লা আহা আমি গোটেইখিনি এতিয়া একেলগ হৈ আছোঁ একেলগে আছোঁ কানদা কেঁচা বাদাম শ্বুটিং চলি আছে তাকে বাদাম এয়া তাকে মোক কি বাদাম বেপাৰী বনাই দিলে তাকে চাওঁচোন কেনেকৈ কৰিলে মানুহে ভাল পায় তাকে কৰিছোঁ আছে জ্যোতিষমান সকলোখিনিকে দেখা পাব তাকে চাই থাকিব ভিডিঅ'টো আৰু শ্বুটিং আৰম্ভ হৈছে আৰু প্ৰথম শ্বট আমাৰ ৰাতিপুৱা ভবাই নাছিলে শ্বুটিং হ'ব মানে বৰষুণে যি ধাৰা দিছিলে এইফালে শ্বুটিঙো ষ্টাৰ্ট হৈছে এইফালে ৰ'দেও নিজৰ হেৰি খুলিছে আৰু এইখিনিতে কওঁ জিমি অন কেমেৰাত আপোনালোকে এই ব্লগটো চাবলৈ পাব গতিকে চাই থাকিব আৰু লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ধুনীয়া আছে হ'বলগীয়া আগলৈ শ্বট চাই থাকিব সকলোখিনি চাব হ'ব নেপালা ন কথা পালানে পাইছে জানো নাই আৰু এবাৰ কেঁচা বাদাম এইটো হ'ল বাদাম বেপাৰী মই এতিয়া কাঁচা বাদাম মই বেছি আছোঁ ৰাইজক খুৱাই আছোঁ ফ্ৰীতে আৰু যদি কোনোবাই খায় মোৰ লগত যোগাযোগ কৰিব পাৰিব এনেই ফ্ৰীতে আছে ন এইয়া বাদামৰ কোৱালিটি এয়া আপোনালোকৰ যোগাযোগ কৰিলে ডেলিভাৰী দিব ন একদম বঢ়িয়া নম্বৰটো লৈ ল'ব এনেই কেনেকুৱা লাগিছে কেঁচা বাদাম খাই পইচা যিখনে বাদাম কোৱালিটি চোৱা বাদাম আৰু সৰু সৰু আলুটোতে ৰং কৰি আলু মিক্স আছে Casita,
কামত ব্যস্ত হৈ আছে শ্বুটিঙৰ গানটো ৰাজুলে কিবা ক'ব গানটোৰ বিষয়ে গানটো ভাল হ'ব আপোনালোকে চাব কেতিয়া আহি আছে বাদাম বাদাম বিহু দিনাখন পাব বিহুদিনাখন পাব কেঁচা বাদাম একদম হিলাই দিব আপোনালোকে আৰু লগতে মোৰ চেনেলটো অলপ ছাবস্ক্ৰাইব কৰি দিব জিমি অন কেমেৰা বুলি আছে আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে বহুত কষ্ট হৈ আছে আজিৰ দিনটো প্ৰথমতেতো ভাবাই নাছিলোঁ ন বৰষুণৰ বতৰ কষ্ট হৈ আছিলে ঠিক আছে চাই থাকক পাক কেইটকা নহয় নহয় হ'বনে নহ'ব আধা আধা মুতিলে 5 টকা নহ'ব আধা মুতিলে 10 টকা দিবা আৰু যদি ফুল মুতা দৰদাম চলি আছে আমাৰ ইয়াত এতিয়া মুঠা দৰদাম কি মাৰি আছে এইটো হে আকৌ মা ভাল লাগিছে মা বাহ ঐ ঐ ঐ অ বঢ়িয়া ই লাজ চাতা গাঁৱলীয়া মাইকেল জেকচন এইটো কি পাক বঢ়িয়া 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 কেনেকুৱা লাগিলে শ্বুটিংটো খুব ধুনীয়া নগাঁৱত আহি পেলাই নগাঁৱত আজি নে সেই তেতিয়াৰ পৰা লগ পাই আছোঁ তেতিয়াৰ পৰা আমি কৰিয়ে আছোঁ আৰু কৰি থাকিম তাকে কৰোণা গ'ল মানে বিপদ গ'ল আৰু আমি আমাৰ অনুষ্ঠানবোৰ কৰিম আৰু নগাঁৱত সদায় মৰম চেনেহ পাই থাকোঁ আগৰে পৰা হয় 3 নম্বৰ ড'জ আহি আছে নহয় 3 নম্বৰ ড'জ অঁ লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব জিমি অন এইটো তাৰ চেনেলটো জিমি অন কেমেৰাক আপোনালোকে আশীৰ্বাদ মৰম দিব আৰু ছাবস্ক্ৰাইব কৰিব যাতে এই উঠি অহা নতুন প্ৰজন্মৰ ল'ৰাটোৱে অকণমান আগবাঢ়ি যাব পাৰে শিৱসাগৰ মাজুলী মৰম আছে উঠলি আঁতৰিনে ফুটনি নামাৰিবা ফুটনি শপত মা কচম ফাইনেলি এতিয়া শ্বুটিং শেষ আৰু চবেই নিজৰ নিজৰ কামত ব্যস্ত ফটো তোলাই তুলি আছে বৰ্তমান আছোঁ এতিয়া নেহৰুবাৰীত লাগিব দেই